এতিয়া মোৰ লগৰ এটা আহিছে ভাৰ্গৱ বুলি ই আজিকালি আগতে কৰিমগঞ্জত দেখা পাইছে বাৰু ই এতিয়া গোৱালপাৰাত আজিকালি ভাৰ্গৱ গাহৰি খাব আহিছে গাহৰি বনাই আছে ভাৰ্গৱে তাৰপিছত এইফালে ভাৰ্গৱ আৰু এইফালে আছে ডেভিড চিনাকি কৰি দিছোঁ চ' আমি ইয়াত মাংসটো বনাই উঠি আমি ডেভিডৰ ৰুমত যাম মানে বশিষ্ঠত চ' ভিডিঅ'টো চাই থাকিব একদম এইবাৰ মানে বশিষ্ঠ মন্দিৰ চন্দিৰ কালি ৰাতিপুৱালৈকে একদম ভিডিঅ'টো কণ্টিনিউ কৰিম চাই থাকিব গাইছ আমি ভাত চাত খাই আহিলোঁ মানে এতিয়া ডেভিডৰ ৰুমত আছোঁ তাৰ পৰা আহিলোঁ মানে ওপৰত তাৰপিছত এতিয়া আমি ভাত খাই মানে 1 বাজি গ'ল বাৰু আমি একদম চাদৰ ওপৰত বহি আছোঁ এইফালে ভাৰ্গৱ ডেভিড আৰু মই বহি আছিলোঁ একেলগে এইফালে গান বাজি আছে জুবিনদাৰ এতিয়া ফ্লাছটো অফ কৰি দিছোঁ মানে এনেকুৱা এটা ফিল হৈ আছে নে ঠাণ্ডা ঠাণ্ডা বতাহ এটা দি আছে আৰু একদম মানে এই জোনবাইটো দেখা পাই আছোঁ আৰু মেক্সিক আছে অলপ আৰু গান বজাই মানে আমি ফিল কৰি আছোঁ কিবা কিবি পাহাৰ এখন আছে আগত চ' মানে এনেকুৱা ধুনীয়া লাগিছে মই মানে ফ্লাছটো অফ কৰি কিনে দেখাই দিছোঁ আপোনালোকক চাওঁ A few moments later. তুমি আহিবা জোনাকী ৰাতি মই থাকি চোতালত শেৱালি জোপাৰ তলত জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গনি গনি আগুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ বনি The next morning. সুন্দৰ গাইছ আমি মানে ৰাতিপুৱা এতিয়া ঘুমাইছিলোঁ 8টা বজাত একদম মানে ধুনীয়া টোপনি আহিলে আমাৰ আৰু এতিয়া আমি অলপ দেৰিকৈ বশিষ্ঠ মন্দিৰৰ ফালে ওলাই যাম নক'বা ইয়েছ চব ফালিব বোলে এইটো দিছে মাথা ফালি দিম বুলি কৈছে বুলি কৈছে নিউটেল কিবা ক'বা তুমি কি নমস্কাৰ কেলা গাইছ আমি আহি আছোঁ এতিয়া মানে মন্দিৰ পাম আৰু ভাৰ্গৱ মেচল আছে এইখন মানে ফালি যায় গোটাই ফালি যোৱা এবাৰ পুটুককৈ চ' আমি এইখিনি পালোঁ ইয়াৰ পৰা আমি ৰাইডত যাব লাগিব চ' ব'লো একদম মন্দিৰত লগ পাই আছোঁ চ' এইটো হৈছে মেইন মন্দিৰটো আমি মন্দিৰৰ ভিতৰত পৰা আজি নাযাওঁ গা চা ধুম বা ধুই কিনে গুচি যাম মন্দিৰত আহিম বেলেগ এদিন মানুহ আছে বাৰু 2-এটা মানুহ আছে বাৰু অলপ চলপ আমি মন্দিৰ আহি পালোঁ এতিয়া মন্দিৰৰ ইয়াত আছোঁ
এতিয়া আমি গাটো ক'ত ধৰ থকা ভাবিছোঁ গা ক'ত ধুবাও ওলাই পিছে যাব পাৰ ৰখি আছোঁ এইফালে আম এটা পৰিছে আম বুটলিব গৈছে ঐ ইয়াতে আমি বহুত বহিলোঁ আম চাম খালোঁ এতিয়া আমি পাহাৰৰ ফালে যাম মানে গা চা ধুব আছে বাৰু গা ধুম কিন্তু এতিয়া ফাৰ্ষ্ট পাহাৰৰ ফালে যাম আৰু ওপৰত তাত বহিলৈ মানে আৰ্ট কৰি আছে দাদাহঁতে দাদাৰ বাইদেউজনীয়ে মানে আৰ্ট কৰি আছে সেইকাৰণে আমি বহুত হাল্লা কৰা নাই বাৰু এদিন অফ কৰিব নোৱাৰিবা নেকি একেবাৰে তোমাৰ হাতত পুৰা লাগি আছে টেনশ্যন লাগি আছে গাইজ গা চা ধুই ল'লোঁ ঠাণ্ডাও লাগিছে এতিয়া আমাৰ এই ইয়াৰ পানী চেটতে কৈছে কেলা কাণত কেনেকুৱা তোমাৰ অনুভৱ এই ভাগৱ মলোৱা একবাৰ চুচৰি দিয়চোন কেলা যায় না নাযায় চাওঁ টানি নিয়াচোন তাক কেলা আৰু এইটো বাবাজী আছে আমাৰ ওচৰতে চ' আহি ভাল লাগিছে মানে ওপৰতে আৰ্ট কৰি আছিলে তেতিয়া দেখা পাইছে আৰ্ট কৰি আছে কাৰণে তেতিয়া মানে তাত গা ধুম বুলি ভাবিছিলে তাত নধুলো এইফালে মানুহ চানুহ আছে যদিও অলপ গা চা ধুই আছোঁ আৰু বাছ 2,000 years later. আমি গা চা ধুই আহি কিনে আহি ইয়াত অলপ বহিছোঁ আৰু মানুহ এজনে আহি বান্দৰক দিছে কিবা ফল মূল দিছে খাবৰ কাৰণে তো আমি এইফালে বহিছোঁ মানে ধুনীয়া লাগিছে প্লেচটো একদম এই চোৱা বান্দৰকেইটা আহিছে সেইটো বান্দৰৰ লগত এইটো বান্দৰে খুজি আছে এনেকুৱা লোভি আৰু ই আছে ফটো পোষ্ট দি আমি গা চা ধোৱা হ'ল এতিয়া আমি অলপমান বহিলোঁ ইয়াত বহি এতিয়া যাম মানে আমি এই মন্দিৰৰ পৰা যাম আৰু ভিডিঅ'টো ইমানতে এণ্ডিং কৰিম কেনেকুৱা আকৌ লগ পাম ভাৰ্গৱ লগ পাম ইউ গোৱালপাৰাত থাকে না আজিকালি ইউ আহিব আকৌ চ' ভিডিঅ'টো ইমানে আমি লগ পাম আকৌ চ' টিল দেন টাটা বাই বাই